গণিত আৰু নিমখ একেই চেনেলত আপোনাক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টো লৈ আহিছোঁ শূন্যৰ ধাৰণা। শিশুসকলক কণ শিশুসকলক প্ৰাৰম্ভিক অৱস্থাত শূন্যৰ ধাৰণা দিয়াৰ আগতে আমি 1ৰ পৰা 9 লৈকে সংখ্যাবিলাকৰ ধাৰণা দিব পাৰিব লাগিব। 1ৰ পৰা 9 লৈকে সংখ্যাৰ ধাৰণাবিলাক দিয়াৰ পিছত শিশুক আমি শূন্যৰ ধাৰণা দিম। 1ৰ পৰা 9 লৈকে সংখ্যাৰ ধাৰণাটোত শিশুসকলে সংখ্যা 1ৰ পৰা 9 লৈকে গণিব পাৰিব লাগিব, লগতে প্ৰত্যেকটো সংখ্যাক চিনিও পাব লাগিব। তাৰ পাছতহে বিভিন্ন এক্টিভিটিৰ যোগেদি আমি শিশুসকলক শূন্যৰ ধাৰণা দিব লাগিব। তেনেকুৱা এটা সাধাৰণ এক্টিভিটি একেবাৰে চমুকে আপোনালোকৰ সন্মুখত দাঙি ধৰিছোঁ। এই এক্টিভিটিটোৰ সহায়ত আমি শূন্যৰ ধাৰণা সহজতে দিব পাৰি। এক্টিভিটিটোত আছে কিছুমান পাত্ৰ আছে, পাত্ৰবিলাকত কিছুমান মণিখোলাৰ গুটি লৈছোঁ মই। বিভিন্ন পাত্ৰত বিভিন্ন সংখ্যক মণিখোলাৰ গুটি থোৱা আছে। তো প্ৰথম পাত্ৰটোত কেইটা গুটি আছে বুলি সুধিলে শিশুসকলে সহজতে গণিব পাৰিব। গতিকে কেইটা গুটি আছে চাওক, 1 2 3 4 5 6 7 8 9, 9টা গুটি আছে। গতিকে ইয়াত আমি লিখিলোঁ 9। এইটো হ'ল 9, অলৰেডি চিনি পায়। দ্বিতীয় পাত্ৰটোত 5টা গুটি আছে, গতিকে 5। তাৰপিছত আছে 2টা গুটি এইটো পাত্ৰত, গতিকে 2 হ'ব। তাৰ শেষৰ পিছৰ পাত্ৰটোত আছে 1টা গুটি, গতিকে এইটো হ'ব 1। একেবাৰে শেষৰ পাত্ৰটোত যদি সোধোঁ কেইটা গুটি আছে এই পাত্ৰটোত কিন্তু কোনো গুটি নাই। গতিকে শিশুসকলে ক'ব যে এই পাত্ৰটোত কোনো গুটি নাই। তেতিয়া আমি বুজাই দিব লাগিব যিহেতু এই পাত্ৰটোত কোনো গুটি নাই, এই নাই মানে তাক কি বুলি কোৱা হয়? শূন্য বুলি কোৱা হয়। তাৰ মানে পাত্ৰটোত 0টা গুটি আছে। কেইটা গুটি আছে বুলি সুধিলে কি ক'ব লাগিব? 0টা গুটি আছে। 0টা গুটি আছে মানে এটা গুটিও নাই। এই 0 বুজাবৰ কাৰণে যেনেকৈ 9টো আমি এই চিহ্নৰ দ্বাৰা বুজাওঁ, 5টো এই চিহ্নৰ দ্বাৰা বুজাওঁ, 1টো এই চিহ্নৰ দ্বাৰা বুজাওঁ, ঠিক তেনেকৈ 0 বুজাবৰ কাৰণে এই এনেকুৱা চিহ্ন ব্যৱহাৰ কৰা হয়। এই চিহ্নটোক কি বুলি কোৱা হয়? 0 বুলি কোৱা হয়। গতিকে এই চমু এক্টিভিটিটোৰ যোগেদি আমি শিশুসকলক সহজতে আমি শূন্যৰ ধাৰণা দিব পাৰি। ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আমি 10ৰ ধাৰণা আৰু 10ৰ ওপৰৰ সংখ্যাবিলাকৰ ধাৰণা কেনেকৈ মণিখোলা নাইবা 10ৰ কাঠিৰ বান্ডিলৰ সহায়ত দিব পাৰি তাৰ বিষয়ে আমি এটা নতুন ভিডিঅ' আপলোড কৰিম। গতিকে আপোনালোক মোৰ লগতে থাকিব। থেংক ইউ, ধন্যবাদ।